हेलो छात्र छात्रीসকল क्लास 10 सेकेंड यूनिट टेस्टर एसएमएसर क्वेश्चन पेपर এখন আছে তোমালোকে এই পেপাৰখন চাই যোৱা এই পেপাৰখনত বহুত ইম্পৰ্টেন্ট কুৱেশ্যন আছে তো তোমালোকৰ যিসকলৰ এছএমএসৰ এক্সাম হোৱা নাই তোমালোকে এই পেপাৰখন চাই যাব পাৰিবা এই পেপাৰখনত তোমালোকে এক নম্বৰে কেইটা চাবা বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় আৰু দুই নম্বৰখিনি তোমালোকে চাবা এইখিনি বহুত ইম্পৰ্টেন্ট হয় তো তোমালোকৰ যিসকলৰ এক্সাম হোৱা নাই এছএমএসৰ তো তোমালোকে এইখন পেপাৰ চাই যাব পাৰিবা আৰু তোমালোকে 3 নম্বৰখিনি চাই যাবা এইখিনি 3 নম্বৰৰ দুটা কুৱেশ্যন আছে 4 মাৰ্কৰ তো তোমালোকে এই 3 নম্বৰখিনি চাবা আৰু তোমালোকৰ 4 নম্বৰ আছে অৰ্থ প্ৰকাশ বাক্য ৰচনা কৰা তো ভাষা সংস্কৃত আৰু এৰাদৰা তোমালোকে এইখিনি কৰিব পাৰিবা এইখিনি বহুত ইম্পৰ্টেন্ট হয় তো তোমালোকে এইখিনি কৰিবা আৰু তোমালোকে এই পেপাৰখন চাই যোৱা আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা তো তোমালোকে এনেকুৱা তোমালোকে কুৱেশ্যনবোৰ সেকেন্ড ইউনিট টেষ্টৰ বা পি ফাইনেলৰ তোমালোকে কুৱেশ্যনবোৰ তোমালোকে পাই যাবা আৰু তোমালোকে এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তো তোমালোকে এই পেপাৰখন চাই যোৱা এই পেপাৰখন তোমালোকে অল কুৱেশ্যন সকলো কুৱেশ্যন তোমালোকে সলভ কৰিবা সলভ কৰিলে তোমালোকৰ বহুত কমন পৰিব তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে কুৱেশ্যনবোৰ চাই যোৱা আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি এতিয়ালৈকে তোমালোকে ভিডিঅ'টোত লাইক এটা কৰা নাই তো তোমালোকে ভিডিঅ'টোত লাইক এটা কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তো আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু তো তোমালোকে কুৱেশ্যনবোৰ চাই যোৱা